আজি আমাৰ খানাত কি আছে চাওঁ বলক। এইফালে আছে ফাৰ্ষ্ট চালাড, কেঁচা চালাড। এইফালে এইটো আছে কি বস্তু গম পায়নে? পইতা ভাত। মানে যিহেতু গৰম দিন আৰু এটা বিৰাট ইউনিক আইটেম ৰাখিছোঁ। মানে আজি আমাৰ খানাটো ইউনিক আইটেম বুলি ক'বলৈ গ'লে এইটো চবত দেখাই দিম। এয়া হৈছে পইতা ভাত, ইয়াত ভোট জলকীয়া, বুট তিয়াই থোৱা হৈছে, পিঁয়াজ সকলো দি থোৱা হৈছে দেই। এয়া পইতা ভাত। আৰু নেক্সট আছে চাটনি, গ্ৰীণ চাটনি। এইফালে আছে পাপৰ আৰু চামেলি চালাড। এইফালে আছে এইটো ফ্ৰাই হা, এইটো ৰঙালাও ফ্ৰাই। এইফালে আছে এগ পকৰা আৰু এইফালে আছে পিটিকা, যিহেতু পইতা ভাতো আছে ন, পিটিকাটো লাগিবই। এইফালে আছে পিটিকা আৰু এইফালে আছে হাঁহ কণীৰ লগত লাও আৰু হাঁহৰ দিম। এইফালে আছে প্লেইন ৰাইচ, এইফালে আছে পোলাও, এইফালে আছে পোলাও। নেক্সট আছে এয়া দাল, কেমেৰাতে কিনিলে কৰি দেখা দিছে। এয়া আছে দাল, এয়া এইফালে আছে এয়া কলডিলৰ লগত বুট দালি, কলডিলৰ লগত বুট দালি। নেক্সট আছে এয়া মিক্স ভেজ। এইফালে আছে পনীৰ, চাহী পনীৰ। আৰু এইফালে আছে চিকেন পকৰা, এইটো হৈছে চিকেন পকৰা। আৰু এইফালে আছে খৰিচাৰ লগত সৰু মাছ খৰিচাৰ সৈতে। আৰু এয়া আছে এইটো কি হয়, মুৰিঘণ্ট হয়। এইফালে মাছ, লোকেল বাহু মাছ দেই, মাছৰ টেঙা জোল, পাতল একদম টেঙা জোল হয় এয়া। আৰু এইফালে আছে চিকেন আৰু এইটো আছে মাটন। আৰু এইটো একদম ঘৰত কটা স্পেচিয়েল মাটন হয়, একদম লোকেল মাটন হয়। ইয়াত আছে কালাৰ টেষ্ট। বাকী এইফালে আছে গৰম লালমোহন, এয়া গৰম লালমোহন, এয়া গৰম লালমোহন দেই, চফ্ট হয় পুৰা। আৰু আজি খানা খাই কেনেকুৱা লাগিছে? আমাৰ স্পেচিয়েল পাৰ্চন যেনেকৈ সুধিছোঁ, কেনেকুৱা লাগিছে যে খানাটো গোটেইটো কোৱা। আমাৰ গোটেই খানাখিনি নিৰ্মল কেটাৰিঙে ৰেডি কৰিছে। আপোনালোকৰ বিয়া সবাহ সকাম বাৰ্থডে অন্নপ্ৰসন্নত যোগাযোগ কৰিব পাৰে আৰু নিশ্চিন্ত মনে নিৰ্মল কেটাৰিঙক আপোনালোকে দায়িত্ব দিব পাৰে। আমাৰ খানা খাই ৰাইজে পুৰা শলাগি গৈছে।